এতিয়া বাজিছে 10:30 আৰু মই আহিছোঁ পিক আপ কৰিবলৈ চ' মই আহিছোঁ পিক আপ কৰিবলৈ চ' এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বাকী চব খোলা আছে কিন্তু খ্ৰীষ্টমাছ ৱেলকাম টু মুনমিজ ব্লগ আৰু আমি অকণমান ওলাই আহিছোঁ এটা কামত ত' ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ গাড়ী এখন গৈছে একচুৱেলি অলপ অফিচিয়েল কামতে ওলাই আহিছিলোঁ ত' সি অফিচিয়েল কামখিনি কৰি আছে মই ভাবিছোঁ অকণমান ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আজি ৱেডাৰটো মানে বহুত ধুনীয়া ৰাতিপুৱা একদম ফগি কুঁৱলী নিচিনা হৈ আছিলে একদম ঘৰৱালী ফিলিং আ গई একদম ঘৰৱালী ভাইবছ আৰু ওলাই আহিলোঁ যেতিয়া ভাবিলোঁ অলপমান গ্ৰচাৰী শ্বপিঙো কৰি লৈ যাওঁ গতিকে আমি আহিছোঁ ডি মাৰ্টলৈ অলপমান ঘৰৰ বস্তু ইটো সিটো একেবাৰে কিনি লৈ যাওঁ বুলি আৰু এতিয়া আমি আছোঁ মুম্বাই পুনে যিটো হাইৱে সেইফালে আহিছিলোঁ অকণমান কামত আৰু ৰাস্তাত অলপ সময় ৰ'লোঁ ৰৈ পেলাই চুগাৰ কেন জুচ পালোঁ সেইখিনিতে খালোঁ খাই বৈ অকণমান চিল কৰি আৰু তেওঁৰ অলপ অফিচিয়েল কামো আছিলে আৰু এইটো হৈছে মুম্বাই পুনে যিটো হাইৱে হয় সেইটো আৰু বহুত দিনৰ মূৰত এনেকৈ আমি বাইক জাৰ্ণি কৰিছোঁ বহুত দূৰলৈকে চ' বিৰাট বেছি ভাল লাগিলে বহুত দিনৰ মূৰত এনেকৈ ওলাই অহা হ'ল এই এৰিয়াটো হৈছে কমপ্লিট ইণ্ডাষ্ট্ৰিয়েল এৰিয়া য'ত মেক্সিমাম ফেক্টৰিজবিলাক ইয়াতেই মানে আছে Welcome to Munmi's vlog and Merry Christmas to all of you and Happy New Year আৰু আজি হৈছে ক্ৰিছমাছ ইভিনিং চ' মই দেখিছে অলপ চলপ ৰেডি হৈছোঁ অকণমান ওলাই যাওঁ যিহেতু ইয়াতো বহুত ধুনীয়াকৈ ক্ৰিছমাছ চেলিব্ৰেট কৰা হয় গতিকে মই ভাবিছোঁ অভিক লৈ অকণমান চাৰ্চৰ ফালে ওলাই যাওঁ আৰু অভি মই মা আমিকেইটা ওলাই যাওঁ আজি যিহেতু ছেটাৰডে নাইটো হয় গতিকে অকণমান ইফাল সিফাল কৰিম আপোনালোকৰ লগতো নিশ্চয় শ্বেয়াৰ কৰিম ঠিক 6:30 মান হৈছে গতিকে বাহিৰত দেখিছে এতিয়াও পুৰা আন্ধাৰ হোৱা নাই চ' অলপ আছে আৰু ইয়াত অকণমান দেৰিকৈ আন্ধাৰ হয় যিহেতু ৰাতিপুৱাটো বহুত দেৰিকৈ হয় সেইটো কাৰণে ইয়াত আন্ধাৰো বহুত দেৰিকৈ হয় মই যিহেতু ৰেডি হৈয়ে আছোঁ এতিয়া অভিক ৰেডি কৰিম আৰু একেলগে ওলাই গৈ থাকিম আপোনালোককো লৈ যাম লগত গতিকে ভিডিঅ'টো কমপ্লিট চাই থাকিব ইফালে আমাৰ অভি একদম ৰেডি হৈ গ'ল Christmas and Happy New Year, guys. একদম ৰেডি টু গো কি কৰিবা আজি আজি চাৰ্চলৈ যাম চাৰ্চলৈ যাম আৰু তাত জিজাছ নামক চাম অ'কে তাৰপিছত হেৰি কৰিম তাত বহিবলৈ জেগা আছে তাত বহিম প্ৰেয়াৰ কৰিম প্ৰেয়াৰ কৰিম তাৰপিছত ক্ৰিছমাছ ট্ৰি এটা আছে তাৰ লগত এটা ফটো তুলিম বহুত প্লেনিং কৰি থৈছে আমি আহিছোঁ চাৰ্চত আৰু বহুত কম বাৰু মানুহ আগতে বহুত বেছি হয় এবাৰ বহুত কম অলপ ডেক'ৰেশ্যন আছে আৰু কিন্তু বহুত কিবা এটা নাই কৰা অভিৰ মনটো বেয়া অকণমান কিয়নো সি ভিতৰত সোমাবলৈ নাপালে যিহেতু ক'ভিডৰ কাৰণে ভিতৰত সোমাবলৈ এলাউ কৰা নাই
ইয়াত ঢেৰ খানা এইবিলাক এইটো হৈছে চৰ্মা চিকেন আৰু কেবেজ আৰু অনিয়নছ মেয়নিজ আৰু এটা স্পাইচি চচ দিয়া এইটো হৈছে চিকেন ম'ম' এইটো হৈছে চাটনি তাৰপিছত এইফালে পেষ্ট্ৰি আছে এইটো হৈছে ৰসমলাই কেক আৰু এইটো হোৱাইট ফৰেষ্ট কেক সো এতিয়া আমি এইখিনি এনজয় কৰিম সো তেতিয়াহ'লে আমি খাই বৈ লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ত লগ পাম টিল দেন সি ইউ সুন টেক কেয়াৰ এণ্ড বাই বাই সি ইউ গাইজ